নমস্কাৰ, মই জীনা বৰুৱাই জেভিছ কালেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ৱেলকাম টু জেভিছ কালেকশ্যন। আজি মই কিছুমান খুব ধুনীয়া কালেকশ্যন অসমীয়া গহনাৰ ৰন্থলী মেড গহনা দেই। আজি মই কেৱল কেঁচা সোণৰ গহনাৰ ছেট লৈ আহিছোঁ। এই গহনাখিনি ৰূপৰ ওপৰত সোণপাত লগাই কৰা হয়, মানে ৰন্থলী মেড গহনা। ইয়াতে সোণপাতটো পিটি লগাই দিয়া হয়। আজিকালি সকলোৱে জানে কথাবোৰ। তেনেকুৱা গহনা লৈ আহিছোঁ আৰু এইখিনি গহনা আপোনালোকৰ পচন্দ হ'বই, কাৰণ ইয়াত নতুন পুৰণি সকলো ডিজাইনৰ গহনা যিমানখিনি মই পাৰোঁ সিমানখিনি কালেকশ্যন লৈ আহিছোঁ। আৰু কালেকশ্যন আছে। মই ভাবিছোঁ কি দুটা ভিডিঅ' কৰি বনাম মোৰ তাত যিখিনি কালেকশ্যন আছে। গতিকে আজি এইখিনি আপোনালোকে চাই লওক। যদি ইয়াৰ ভিতৰত কিবা পচন্দ হয় তেতিয়াহ'লে তলতটো হোৱাটছএপ নম্বৰটো দিয়াই আছে, আপোনালোকে মোক হোৱাটছএপত কণ্টেক্ট কৰিব। আৰু পে'মেণ্টটো আপোনালোকে আগতীয়াকৈ কৰিব লাগিব থ্ৰু জিপে', ফোনপে' আৰু একাউণ্ট ট্ৰেন্সফাৰৰ থ্ৰু আপোনালোকে পে'মেণ্ট কৰিব। মই DTDCৰ থ্ৰু আপোনালোকৰ ওচৰলৈ পঠিয়াই দিম গহনাখিনি। আপোনালোকে এতিয়া চাই লওক। এইটো চাওক, একেবাৰে নতুন ডিজাইন। এইটো নতুন ডিজাইনৰ ধুনীয়াকৈ কৰিছে আৰু এইটো ঠিক কমপ্লিট হোৱাই নাই। ইয়াত তলত এই লটকনবিলাক লগাব আছে আৰু এইকেইটা হৈছে পূৰা কমপ্লিট হৈছে। এইকেইটা শ্ব'ৰুমত উলিয়াই থোৱা আছে, গতিকে এইকেইটা সম্পূৰ্ণ কমপ্লিট হৈ গৈছে। আপোনালোকে এনেকুৱা গহনা যদি লাগে অৰ্ডাৰ কৰিব। অৰ্ডাৰ কৰি দিয়াৰ পিছতে মই আপোনালোকক আনি দিবলৈ পাৰিম। মুঠতে এতিয়াই ভিডিঅ'টোত আপোনালোকে চাই লওক, কাৰণ বিহু আহি আছে আৰু অৰ্ডাৰ কৰিলেতো 15 দিন হাতত লাগিবই। আৰু যিমানেই বিহু ওচৰ চাপিব সিমানেই তেওঁলোক ব্যস্ত হৈ যাব আৰু আমি সময়মতে অৰ্ডাৰবোৰ দিবলৈ আমাৰ অলপ টান হৈ যায়। সেইকাৰণেই মই ভিডিঅ'টো আগতীয়াকৈ লৈ আহিছোঁ। যদি আপোনালোকৰ পচন্দ হয় অৰ্ডাৰ দিব পাৰে আপোনালোকে। মোৰ নম্বৰটোতো শ্লেছ হৈয়ে আছে, এইটো নম্বৰত কণ্টেক্ট কৰি তেনেকৈ অৰ্ডাৰ দিব। এইটো চাওক ঢোল, ইয়াতে পোৱালমণি লগাইছে আৰু বাখৰমণি লগাইছে, তেনেকৈ এইটো কৰিছে। খুব ধুনীয়া, মানে গহনাবোৰ দেখিলে খুব ভাল লাগে আৰু আপোনালোকে যেতিয়া হাতত ল'ব নহয় তেতিয়া নিজেই গম পাব, ইমান ভাল লাগে নহয় গহনাখিনি। খুব ধুনীয়া গহনা, ডিজাইনবিলাকো ভাল। আৰু এটা কথা, এই ছেটটো চাওকচোন। এইটো একদম নতুন ছেট বনোৱা গৈছে আৰু এই ছেটটো খুবেই ভাল পাইছে। যিগৰাকীয়ে পিন্ধিছে তেওঁক মানে সকলোৱে সুধিছে এইটো ছেটৰ কথা। আপোনালোকৰো চাগে ভাল লাগিছে এই ডিজাইনবোৰ, নহয়নে? তেতিয়াহ'লে আপোনালোকে নতুন এনেকৈ ডিজাইন চাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মই সদায় আপোনালোকৰ ওচৰলৈ নতুন ডিজাইন লৈ আহিম।